কি খবৰ বন্ধুসকল মই মানে চুটিং পৰা আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মানস ব্লগ তো গাইজ বডি ভিডিঅ' দিয়া নাছিলোঁ মানে সেনেকুৱা এটা ভিডিঅ' দিলোঁ বাৰু তো আজি মানে প্ৰগ্ৰেম চাব গৈ আছোঁ মানে সেয়া কৰিলে কোনে আহিব তো মানে মাঘৰ বিহু নহয় যেনেকৈ মানে ঘৰৰ পৰা অকণমান আঁতৰত 1 কিলোমিটাৰ দূৰত হ'ব প্ৰগ্ৰেম আমি গৈ আছোঁ তো সেয়াই আৰু কালি বিহু মানে খোৱা বতৰ ঠাণ্ডা বতৰ ধুনীয়াকৈ বহি ঘৰ বহি খাব লাগে তো আমি এইটো ঠাণ্ডাত ঘৰত বহি সোমাই থকা নাই তো আমি প্ৰগ্ৰেম চাব আহিছোঁ তো ময়ো চাওঁ আপোনালোককো দেখাম মই যিমান পাৰোঁ মোবাইলত যদি দেখাব ট্ৰাই কৰিম তো মানুহক কিমান ভিৰ হয় নাজানো তো কালিও আৰু এটা জেগাত প্ৰগ্ৰেম হ'ল বাট মই গম নাপালোঁ কিন্তু যোৱা নহ'লে তো এতিয়া গম পাইছোঁ আৰু গৈ আছোঁ কিন্তু অলপ দেখাব ট্ৰাই কৰিছোঁ এই স্কুলখন দেখিছেনে এই যোনখন মানে আপোনাৰ মানে ৰাইট চাইডে আছে এই স্কুলখনত মই সৰুতে পঢ়িছোঁ ক্লাছ 1 and 2 আৰু এই ক্লাবঘৰতে আছে এইফালে তাত পঢ়িছোঁ এতিয়া এইখন যোন এইফালে নতুন বিল্ডিং আছে ন এইটো এতিয়া অলপমান দিন হৈছে অপেনিং হোৱা নাই মই আগতে তাত পঢ়া নাছিলোঁ মানে বহুত মানে সৰু দিনৰ বহুত কথা ইয়াৰ লগত জড়িত হৈ থাকে তো গাইজ আমি এতিয়া এয়া দেখিব পাইছে আমি এতিয়া দত্ত ভাই দোকান পাই গ'লোহি তো লোকেল কুকুৰাৰ ব্ৰইলাৰ যোগান ধৰে তো গাইজ পাই গ'লোহি মানে প্ৰগ্ৰেম য'ত হৈছে জাগাডোখৰ পাই গ'লোহি তো আপোনালোকক দেখাম ইয়াৰ মাত শুনি আছে আপোনালোকে দেখাই আছে ৰ'ব তো গাইজ এয়া হৈছে তো লোকেশ্যনটো হৈছে পশ্চিম যোৰহাট ঢেকীয়া সমৰ প্ৰতীক দুটা ম'হৰ যুঁজ গায়ন কৰি আহিছে গাইজ হেৰিখন চাওক ফ্লাইঅভাৰখন চাওক কাজিৰঙা যে উৰণীয়া সেতু যে বনাই কথা হৈছে সেইটো আৰ্হিত বনাইছে ইমান ভাল লাগিল হয়নে সকলোৱে কিন্তু সহযোগ কৰিব লাগিব ভাত খাবলৈ চাবলৈ কাকো নিদিওঁ কিন্তু হয়নে কেইবাটাও নিউজ পৰ্টেল আহিছে মানে ভাল লাগিছে প্ৰগ্ৰেমটো বহুত মজা হ'ব ভিডিঅ'টো চাই থাকিব নতুন ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব কেনেকুৱা পাই লাষ্টত আৰু এই দুটা জানৰ মাজত এইখন দলং বনাইছে গোটেই টোটেলি পৰিমাণ এই বস্তুটো মই বহুত দিন নেদেখা হ'লোঁ মানে কিছুমান গাঁৱলীয়া জেগা আছে বহুত ভিতৰৰ জেগাত সেইবিলাক জেগাত দেখোঁ বাট আমাৰ মানে জেগাটো ইমান গাঁৱলীয়া নহয় ন তো মানে দেখি বহুত দেখা নাপাওঁ সেইবিলাক বস্তু আৰু আমাৰ দলংখন আমাৰ ওচৰতে হ'ব ট্ৰাই কৰিম এছিয়াটো অসমীয়াৰ পৰা পৰম্পৰা থালত দিয়া ভাপত দিয়া পিঠাটো দিছে জলপান দিয়ে চিৰাটো দিছে এয়া চব পোৰা আলু মিঠা আলু এয়া ৰঙা আলু এয়া দাইল সেয়া ৰঙা কাঠ আলুটো দিছে আৰু এয়া আই থিংক আলুৱে হ'ব আৰু এইটো চব বানকাঁহী সেইখন এই ইয়াত এইটো বানবাতি থৈ দিছে আছে এখন সৰা কাজিৰঙা উৰণীয়া সেতু মানে যোনটো ষ্ট্ৰাকচাৰ হ'ব লাগে মানে কাজিৰঙা অভয়াৰণ্যখনৰ মানে ওপৰত আৰু এইটো গড় বনাইছে গড়ৰ ষ্ট্ৰাকচাৰটো ভালেই লাগিছে আৰু চাওক লগতে জমা আছে গড়ৰ গাখীৰ খীৰাব গৈছে গাখীৰ ওলাব গড়ৰ পাওঁ আৰু এইফালে ভাল এইটো এটা হৰিণা ওলাইছে সেইফালে পূৰা জুই লগাই থৈছে পূৰা জুই জ্বলি আছে আৰু এইফালে মানুহ চব মানুহ চব চেক কৰক কিমান মজা বহুত মানুহ হৈছে বতৰটো বেয়া ঠাণ্ডা গাইছ বুলি মানে প্ৰগ্ৰেম চাব এইটো প্ৰগ্ৰেম এই বাইদেউজনীয়ে সেই সাক্ষাৎকাৰ কৰিছে মানুহজনীয়ে সুধি আছে মানে এইবিলাক কি হয় আৰু ক'ত কি কৰিছে এনেকৈ এইবিলাক সুধি আছে আৰু তেনেকৈ দেখিব যে প্ৰাণদীপ দাই গান গাই আছে বহুত ধুনীয়া গান গাই আছে মইনা তুমি জুই গালে তাৰপিছত কনেং গানটো গালে ভালেই লাগিলে মই ইমান দেখাব নালাগিব আপোনালোকো আহিব প্ৰগ্ৰেম আছে ভিডিঅ'টো চোৱা আৰু আহিব মই গম পাব যেতিয়া ভিডিঅ' বনাই তেতিয়া প্ৰগ্ৰেমটা আগতে গাইজ